নমস্কাৰ ইয়ৰ্ছ আইডিয়াৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ইংৰাজীৰ প্ৰথম পাঠ আফটাৰনুন অন এ হিল ইয়াৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে তোমালোকক কেইখনমান চিত্ৰ দিয়া হৈছে। কি বুলি লিখা আছে? লুক এট দ্য পিকচাৰ হুইচ ওৱান হেভ ইউ চিন এ ৰিয়েল লাইফ পুট এ টিক ইন দ্য চাৰ্কলছ। অৰ্থাৎ ইয়াত কেইবাখনো চিত্ৰ দি থোৱা আছে। 1 2 3 4 5 6 অৰ্থাৎ 6খন চিত্ৰ দি থোৱা আছে। ইয়াৰ ভিতৰত তুমি কোনটো নিজ চকুৰে দেখিছা সেইটো ইয়াত টিক মাৰিব লাগে। প্ৰথম দিছে এ চি এখন সাগৰ, এ হিল এটা পৰ্বত, এ ডেজাৰ্ট এখন মৰুভূমি, তাৰপিছত দিয়া আছে এ ৰিভাৰ এখন নদী, তাৰপিছত দিয়া আছে এ ক্লাউড ডাৱৰ, এ ক্লিফ সাগৰৰ ওচৰৰ ওখ পৰ্বত। এতিয়া ইয়াৰ ভিতৰত তুমি কোনটো দেখিছা তাত এটা ৰাইট চিন মাৰি দিব লাগে। হুইচ ওৱান হেভ ইউ চিন ইন এ ৰিয়েল লাইফ, তুমি স্বচক্ষুৰে কোনটো দেখিছা সেইটো ইয়াত মাৰি দিব, মানে ইয়াত ৰাইট চিন মাৰি দিব লাগে। ধৰিব পাৰিছা কোনটো দেখিছা? তোমালোকে নিজে নিজে ৰাইট চিন মাৰি দিবা। হৈছে? এতিয়া ইয়াৰ পিছত আমি পাঠটোৰ ফালে যাম। পাঠটোত কি আছে চাওঁচোন। প্ৰথম আছে লেটছ ৰিচাইট এ পইম এবাউট দ্য পইটছ ভিজিট টু এ হিল ইন এন আফটাৰনুন। কি লিখা আছে যে লেটছ ৰিচাইট এ পইম এবাউট দ্য পইটছ ভিজিট টু এ হিল ইন এন আফটাৰনুন। অৰ্থাৎ আফটাৰনুন সময়ত, আফটাৰনুন মানে কোনটো ক'ম? 12 বজাৰ পিছৰ সময়খিনিক আমি আফটাৰনুন বুলি ক'ম। এতিয়া আফটাৰনুনত পইটে অৰ্থাৎ কবিয়ে পাহাৰৰ ওচৰলৈ যোৱা, পাহাৰ চাবলৈ যোৱা যিটো কবিতা তেওঁ লিখিছে সেইটো আমাক ইয়াত পঢ়িবলৈ দিছে আৰু ইয়াত আপোনাক আবৃত্তি কৰিব দিছে। ইয়াত কি বুলি আছে? লেটছ ৰিচাইট, আবৃত্তি কৰিবলৈ দিছে। গতিকে আমি চাওঁচোন কি লিখি থোৱা আছে। প্ৰথম ষ্টেঞ্জাটো চাওঁ। কবিতাটোৰ নামটো কি? কবিতাটোৰ নামটো হৈছে আফটাৰনুন অন এ হিল, পিছবেলা সময়ৰ পাহাৰখন। I will be the gladest thing under the sun. I will touch 100 flowers and not pick ones. যে কি কৈছে? মই আটাইতকৈ সুখী হ'ম। ইয়াত গ্লেডেষ্ট অৰ্থটো কি? আটাইতকৈ সুখী, আটাইতকৈ সুখী। মই আটাইতকৈ সুখী হ'ম আণ্ডাৰ দ্য ছান, মুকলি ঠাইত, মুকলি আকাশৰ তলত। আমি যে কওঁ মুকলি আকাশৰ তলত বুলি যে, সেইটো কথা কৈছে। I will be the gladest thing under the sun. I will touch 100 flowers and not pick one. যে কি কৈছে? মই আটাইতকৈ সুখী হ'ম যেতিয়া মই মুকলি ঠাইলৈ ওলাই যাম আৰু মই 100 জোপা ফুল স্পৰ্শ কৰিম কিন্তু এপাহো নিচিঙো। ধৰিব পাৰিছানে? কি কৈছে? আই উইল টাচ, টাচ মানে কি? স্পৰ্শ কৰা। 100 মানে কি? 100 জোপা, 100 জোপা ফুল, 100 জোপা ফুল স্পৰ্শ কৰিম, চুই যাম কিন্তু মই কি কৰিম? এজোপাও ফুল নিচিঙো, এপাহো ফুল নিচিঙো বা এজোপাও ফুল নিচিঙো। ধৰিব পাৰিছানে? ফুল ছিঙিব জানো পায়? ফুল ছিঙিবতো নাপায় নহয়। গতিকে কবিয়েও কৈছে যে মই আটাইতকৈ সুখী হ'ম যেতিয়া মই মুকলি ঠাইলৈ ওলাই যাম, মুকলি আকাশৰ তলত মুক্ত মনে যেতিয়া মই ফুৰিম তেতিয়া মই আটাইতকৈ সুখী হ'ম। লগতে মই কি হ'ম? কি কৰিম? মই 100 জোপামান ফুল স্পৰ্শ কৰিম কিন্তু কি হয়? এপাহো ফুল মই নিচিঙো। ধৰিব পাৰিলেনে? ফাৰ্ষ্ট ষ্টেঞ্জাটো এইটো হৈছে প্ৰথম ষ্টেঞ্জাটো। এতিয়া আমি নেক্সট ষ্টেঞ্জা 2 নম্বৰ ষ্টেঞ্জাটোলৈ যাওঁ। কি কৈছে চাওঁচোন। নেক্সট ষ্টেঞ্জাটোত কৈছে I will look at cliff and clouds with quiet eyes. Watch the wind blow down the grass and the grass rise. কি কৈছে? যে মই ডাৱৰ আৰু সাগৰৰ কাষত থকা যিখিনি ওখ পাহাৰৰ অংশ, এই আমি হিন্দীত যে কওঁ উচি চট্টান, ক্লিফ মানে হৈছে সেইটোৱেই উচি চট্টান বুলি যে কওঁ যে সেইটো কথাই কৈছে। ক্লিফ অৰ্থাৎ পাহাৰৰ এটা ওখ অংশ যিটো সাগৰৰ কাষত লাগি থাকে,
সেইটো ক্লিফ বুলি কৈছোঁ আই উইল লুক এট ক্লিফছ এণ্ড ক্লাউডছ যে মই ডাৱৰ আৰু পাহাৰৰ সেই ওখ ওখ অংশবোৰলৈ লাগি চাম উইথ কোৱাইট আইজ মানে কি লাগি চোৱা লাগি চাম আৰু কি কৰিম ৱাটছ দ্য উইণ্ড ব' ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ আৰু লগতে কি চাম বুলি কৈছে যে ডাঙৰ ডাঙৰ ঘাঁহ বনবোৰ কেনেদৰে বতাহে যেন কোবাই পেলাই একেবাৰে তলত পোৱাই দিছেগৈ আকৌ সেই ঘাঁহখিনি আকৌ নিজৰ স্থানলৈ আহিছে সেইখিনি মই সেইখিনিকে চাই পেলাই তাতে লাগিম সেইখিনি কথা কৈছে ধৰিব পাৰিছানে ছেকেণ্ড ষ্টেঞ্জাটোত কি ক'লে যে আকৌ কি ক'লে কবিয়ে যে মই কি কৰিম আই লুক এট ক্লিফছ এণ্ড ক্লাউডছ যে মই ডাৱৰবোৰ আকাশৰ একেবাৰে আকাশখন ভৰ্তি হৈ থকা ডাৱৰবোৰ লগতে সাগৰৰ পাৰত থকা সেই ওখ ওখ পৰ্বতবোৰ পাহাৰৰ অংশবোৰ চাম কেনেদৰে চাম একেবাৰে লাগি পেলাই চাম লগতে কি হ'ব সেই বতাহে যে কোবাই নিয়া ডাঙৰ ডাঙৰ ঘাঁহবোৰ যেন তললৈ সৰি পৰিছে আকৌ যে নিজৰ ঠাইলৈ আহি গৈছে সেইখিনি চাই পেলাই মই তাতে লাগিম ধৰিব পাৰিছানে এতিয়া 3 নম্বৰ ষ্টেঞ্জাটোত কৈছে যে এণ্ড হুৱেন লাইটছ বিগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন এণ্ড দেন ষ্টাৰ্ট ডাউন কি কৈছে যে যেতিয়া সেইখিনি চাই পেলাই আফটাৰনুন অৰ্থাৎ বেলিটো যেতিয়া লাহে লাহে ডুব যাব ধৰিব পাৰিছেনে যেতিয়া 12 বজাৰ পিছৰ পৰা যেতিয়া বেলিটো ক্ৰমান্বয়ে কি কমি আহি থাকেনে নাই যেতিয়া বেলিটো লাহে লাহে কমি আহি থাকিব তেতিয়া মই কি কৰিম পাহাৰৰ ওপৰৰ পৰা সেই নগৰখনৰ সেই টাউনখনৰ লাইটবোৰ যেতিয়া জ্বলি উঠাৰ লগে লগে তেতিয়া মই নিজৰ ঘৰৰ লাইটটোক চাম যে কোনফালে আছিলে মোৰ ঘৰটো মই ঘৰটো চাম আৰু তাতে মাৰ্ক কৰিম অৰ্থাৎ মই নিৰীক্ষণ কৰিম মোৰ ঘৰটো সেইখিনিতে আছিলে মোৰ ঘৰটো তালৈ মই চাম আৰু তাৰ পৰা কি কৰিম লাহে লাহে পাহাৰৰ ওপৰৰ পৰা মই কি কৰিম লাহে লাহে নামি আহিম ধৰিব পাৰিছানে যে একদম ধুনীয়া এটা সুন্দৰ কি গ'ল তেওঁ আবেলি এটা গ'ল তেওঁৰ কবিৰ এটা সুন্দৰ আবেলি এটা বৰ্ণনা কৰিছে কবিতাটোৰ মাধ্যমেৰে তেওঁ কি কৰিব যে তেওঁ নিজে ভাবিছে যে কি হ'ব মই পৃথিৱীৰ আটাইতকৈ সুখী হ'ম মই বহুত সুখী হ'ম যেতিয়া কি হ'ব যেতিয়া মই মুকলি আকাশৰ তললৈ যেতিয়া ওলাই আহিম তেতিয়া মই 100 জোপামান ফুল যেতিয়া স্পৰ্শ কৰিম কিন্তু তাৰ পৰা এপাহো ফুল মই নিচিঙো তাৰপিছত মই কি কৰিম সেই ডাৱৰবোৰ সহ ওখ পাহাৰ পৰ্বতটো তাতে লাগি পেলাই তাতে ভাবি তাতে লাগি চাই থাকিম লগতে ডাঙৰ ডাঙৰ ঘাঁহ বনবোৰে একদম ইফালৰ পৰা সিফালে বতাহৰ কোবত লৰচৰ কৰি পৰি গৈছে আকৌ উঠিছে সেইবোৰ খেলাও মই লগতে চাম তাৰপিছত সেইবোৰ যেতিয়া চাই থাকিবলৈ যেতিয়া বেলিটো লাহে লাহে ডুব যাব আৰু নগৰবোৰত যেতিয়া কি হ'ব লাইট জ্বলিবলৈ আৰম্ভ কৰিব লাইট জ্বলাৰ পৰা মোৰ ঘৰটোৰ মই চিহ্নিত কৰিম যে সেইটোৱেই মোৰ ঘৰ তাৰ পৰা লাহে লাহে মই নামি আহিম ধৰিব পাৰিলানে এতিয়া এই কবিতাটোৰ কবিগৰাকীৰ নাম কি জানানে কবিগৰাকীৰ নাম হৈছে এডনা ছেণ্ট ভিনচেণ্ট মিলে তেওঁৰ বিষয়ে অলপমান দি থৈছে চোৱাচোন কি দিছে এবাউট দ্য পইণ্ট Adena St. Vincent Millay is an American poet and dramatist. She was born on February 22, 1892 at Rockland, Maine, US. She won the prestigious Pulitzer Prize for Poetry. She died on October 19, 1950. She notable works include A Few Figs from Thistles, Ballad of the Harp Weaver, etc. এইটো হৈছে পয়েটৰ বিষয়ে কোন পয়েটৰ নামটো কি এডেনা ছেণ্ট ভিনচেণ্ট মিলে ধৰিব পাৰিছানে ইয়াত এই ST যে লিখি থোৱা আছে ST ডট লিখি থোৱা আছে ST ডটটো আমি ST ডট বুলি নপঢ়ো আমি কি বুলি পঢ়িম চেইণ্ট SAINT চেইণ্ট বুলি পঢ়িম হ'ল এই কিতাপৰ কাষত দি থোৱা আছে দেখিছানে এইটো চেইণ্ট ইজ ৰিড এজ চেইণ্ট হ'লনে ধৰিব পাৰিছা এতিয়া আমি যাওঁ ইয়াৰ কুৱেশ্যন আনচাৰখিনি কুৱেশ্যন আনচাৰ কি আছে আমি চাই লওঁ ফাৰ্ষ্ট কুৱেশ্যন আনচাৰলৈ যোৱাৰ আগতে আমি চাওঁ কেইটামান শব্দ যে মই যে কৈছোঁ যে গ্লেডেছ কি ক্লিফ কি মাৰ্ক কি সেইকেইটা ইয়াত ধুনীয়াকৈ দি থৈছে
তোমালোকে অতিৰিক্তভাৱে বেলেগ বেলেগো লিখি যাব পাৰে যেনেকৈ টাচটো আছিলে টাচ মানে কি স্পৰ্শ কৰা তাৰপিছত আৰু আছিলে ক্লাউডছ মানে তোমালোকে জানাই কি ক্লাউডছ মানে হৈছে ডাৱৰ কোৱাইট মানে আমি এনে কি মনে মনে থকাটো কোৱাইট বুলি কওঁ কিন্তু ইয়াত কি বুজাইছে ইয়াত বুজাইছে লাগি থকা ধৰিব পাৰিছানে ইয়াত দিছে ফাৰ্ষ্টটো কি গ্লেডেছ মানে কি হেপিয়েষ্ট সুখীতকৈও সুখী মানে সেইটো গ্লেডেছ বুলি কৈছে ক্লিপছ মানে হৈছে হাই এৰিয়াছ অফ ৰক উইথ এ ভেৰি ষ্ট্ৰিপ ছাইড অফেন এট দ্য এজ অফ দ্য চি অৰ অ'চেন মই যে কৈছিলোঁ যে হিন্দীত যে আমি কওঁ খৰি উচি চট্টান এনেকৈ বুলি কওঁ তোমালোকে শুনিছা চাগে হয়নে নহয় সেইটো কি বুলি কোৱা হৈছে ক্লিপ বুলি কোৱা হৈছে এটা মাৰ্ক মানে কি টু শ্ব' দ্য পজিশ্যন অফ ছামথিং যে কোনোবা এটা বস্তু চিহ্নিত কৰি থোৱা সেইটোকে আমি কি বুলি কওঁ মাৰ্ক বুলি কওঁ হ'ল ধৰিব পাৰিছা এতিয়া এক্টিভিটিজবোৰ কি দি থোৱা আছে চাওঁ লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড যে আমি কিমান জানিলোঁ আমি তাকে টেষ্ট কৰি চাওঁ আহাচোন প্ৰথম দিছে কি এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ প্ৰথম কুৱেশ্যনটো আছে হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পইণ্ট উইল চি হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন যে কবিয়ে কি দেখিছিলে যেতিয়া তেওঁ আবেলি সময়ত যেতিয়া তেওঁ পৰ্বতৰ ওচৰত যেতিয়া থিয় হৈ আছিলে 12 বজাৰ পিছত যেতিয়া তেওঁ তাত থিয় হৈ আছিলে তেতিয়া তেওঁ কি বস্তু দেখা পাইছিলে কি ঘটনাবোৰ দেখা পাইছিলে সেইকেইটা কৰিব কৈছে সেইকেইটা তোমালোকক ক'বলৈ কৈছে এতিয়া তোমালোকে কেনেকৈ কৰিবা চাওঁচোন আহা এনচাৰটো কি হ'বনো ফাৰ্ষ্ট এনচাৰটো দিছে কি দ্য পইণ্ট উইল চি ক্লাউডছ দ্য উইণ্ড ব্ল'য়িং ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজিং এগেইন কবিজনে কি দেখিছিলে যে ক্লিপছ দেখিছিলে ক্লাউডছ দেখিছিলে বতাহে খুৱাই নিয়া কি কৰিছিলে ঘাঁহ বনবোৰ দেখিছিলে আকৌ সেই ঘাঁহ বনবোৰ কেনেদৰে ওপৰলৈ আকৌ নিজ স্থানলৈ ঘূৰি আহে সেইবোৰ দেখিছিলে সেইটো হ'ল ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল নেক্সট কুৱেশ্যনটো কি আছে হুৱেন উইল দ্য গ্ৰাছ ব' ডাউন এণ্ড ৰাইজ এগেইন যে সেই ঘাঁহ বনবোৰ কেতিয়া তললৈ যায় আকৌ কেতিয়া নিজে উঠি আহে সেইটো কথা সুধিছে এতিয়া এনচাৰটো হ'ব দ্য গ্ৰাছ উইল ব' ডাউন when the wind blows over it and rise again after the wind passes কি কৈছে এই ঘাঁহ বনবোৰ যেতিয়া আকৌ তললৈ গুচি যায় যেতিয়া কি হয় বতাহ যেতিয়া বলে তেতিয়া তললৈ গুচি যায় আকৌ বতাহ যেতিয়া নাইকিয়া হৈ যায় অৰ্থাৎ বতাহ কোবাই পেলাই যেতিয়া গুচি যায় তেতিয়া আকৌ কি হয় আকৌ নিজে ওপৰলৈ উঠি আহে ধৰিব পাৰিছানে এইটো হৈছে বি নম্বৰ কুৱেশ্যনটো চি নম্বৰ কুৱেশ্যনটো দিছে যে হোৱাট উইল দ্য বয় ডু অন দ্য হিল ইন দ্য আফটাৰনুন যে পিছবেলাৰ সময়ত কবিয়ে পাহাৰৰ ওপৰত কি কৰিছিলে তেতিয়া উত্তৰটো হৈছে দ্য পইণ্ট উইল টাচ এ 100 ফ্লাৱাৰ্ছ উইদাউট পিকিং এনি লুক এট দ্য ক্লিপছ এণ্ড ক্লাউডছ পিচফুলি এণ্ড অবজাৰ্ভ দ্য বিউটিফুল অফ নেচাৰ কি কৈছে কবিয়ে সেই 100 জোপামান ফুল কি কৰিছে টাচ কৰিছে স্পৰ্শ কৰি গৈছে কিন্তু তাৰ পৰা এপাহো ছিঙি অনা নাই লগতে কি কৰিছে ডাৱৰবোৰ ওখ পাহাৰ পৰ্বতবোৰ লাগি চাই ৰৈছে আৰু প্ৰকৃতিক নিজাববীয়াকৈ নিজৰ অন্তৰত সোমাবলৈ চেষ্টা কৰি লৈছে ধৰিব পাৰিছা এইটো হৈছে চি নম্বৰ কুৱেশ্যনটো ইয়াৰ পিছৰ কুৱেশ্যনটো কি আছে চাওঁচোন পিছৰ কুৱেশ্যনটো আমাক দিছে যে ডি নম্বৰটো when will the poet go home যে কবিয়ে কেতিয়া ঘৰলৈ গৈছিলে তেতিয়া উত্তৰটো এনেদৰে দিয়া হৈছে the poet will go home when lights begin to appear in the town below কি কৈছে কবিয়ে ঘৰলৈ তেতিয়া যাবলৈ আৰম্ভ কৰিছিলে যেতিয়া কি হৈছে লাইটবোৰে টাউনত লাইটবোৰ জ্বলিবলৈ যেতিয়া আৰম্ভ কৰিছিলে তেতিয়াই তেওঁ ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে হৈছেনে নেক্সট ই নম্বৰটো কি দিছে চাওঁ হোৱাই ডু ইউ থিংক দ্য পইট উইল নট পিক এনি ফ্লাৱাৰ তুমি কি ভাবা যে কবিয়ে কিয় এপাহু ফুল নিছিঙিলে হৈছেনে এতিয়া উত্তৰত কি দিছে চোৱা দ্য পইট উইল নট পিক এনি ফ্লাৱাৰ্ছ যে কবিয়ে এপাহু ফুল নিছিঙিলে কাৰণ
she wants to enjoy nature without harming or disturbing it যে তেওঁ প্ৰকৃতিক কোনো ক্ষয় ক্ষতি কৰা নাই আৰু কোনো ডিষ্টাৰ্বো তেওঁকো আঘাতো দিয়া নাই কোনো ক্ষয় ক্ষতিও কৰা নাই বুজি পাইছানে গতিকে সেইবাবে তেওঁ কোনো এপাহু তেওঁ ফুল তাৰ পৰা ছিঙা নাই যদি তোমাৰ হাতত যদি মই চিকুটি দিওঁ তেতিয়া কিমান কেনেকুৱা লাগিব আমি দুখ পাম নে নেপাম ঠিক একেদৰে ফুল এপাহকো যেতিয়া গছ এজোপাৰ পৰা ছিঙি অনা হয় ফুলজোপায়ো দুখ পায় গছজোপায়ো দুখ পায় সেইবাবে কবিয়ে সেইটো চিন্তা কৰি সেইটো ভাবিয়েই কি কৰিছিলে এপাহু ফুল সেই বাগিচাখনৰ পৰা বা সেই তাত যে পাহাৰখনত যে ফুলি আছিলে তাৰ পৰা এপাহু ফুল তেওঁ ছিঙি অনা নাই ধৰিব পাৰিছানে গতিকে আজিলৈ ইমানখিনিয়ে আছিল যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে তোমালোকে এটা ধুনীয়া কমেণ্ট কৰি দিবা যাতে মই গম পাম তোমালোকে ভিডিঅ'টো চাইছা আৰু মোৰ যদি চেনেলটো ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা কাৰণ তোমালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুখিনি আগবাঢ়ি যোৱাত সহায় কৰে গতিকে আজিলৈ ধন্যবাদ